হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। এয়া আমাৰ দোকানত আজি AC লাগি গ'ল। এয়া AC লগাই থৈ গুচি গ'ল যেনিবা, কিন্তু এতিয়া আমি বাকী ছেটিংছ কৰি আছোঁ। গোটেই খুলি থকা হৈছে এইবোৰ। ৱাইৰিং মিস্ত্ৰী লাগি আছে আমাৰ মনাইদা, ৱাইৰিং মিস্ত্ৰী। তাৰপৰা হেল্পাৰ কৰি আছে আমাৰ ৰাজু ব্লগাৰে। এইবোৰ ফিটিং হ'ব এতিয়া অলপ পিছত। আজিৰ পৰা মোৰ দোকানত আপোনালোকে আহিলে AC হাৱা খাবলৈ পাব। ছেটআপ লৈ অহা হৈছে এদিনৰ কাৰণে, গোটেই মেচিন ইয়াত চব। গৰমো বহুত পৰিছে, এইবোৰ বাহিৰত ওলাই আছে বস্তু চব। নতুন লুক এটা দিয়া হ'ব। আমাৰ অপাৰেটৰ কাম কৰি আছে। আৰু 5 ষ্টাৰ কেনেকুৱা হ'ব জানো। আপোনালোকেও BPL যদি AC লগাইছে 1.5 টনৰ 5 ষ্টাৰ ছাৰ্ভিচ কেনেকুৱা জনাব। পুৰা চাফাই চলি আছে এতিয়া। টাইম বাজি গৈছে এতিয়া 10টা, প্ৰায় 10:30 হ'ব হ'ল। 10:30 বাজিব হৈছে ৰাতি। জনশূন্য এতিয়া চিনামৰাত। পুৰা চাফাই অভিযান চলি আছে এতিয়া। গাইজ ফাইনেল লুক কেনেকুৱা হৈছেগৈ, আৰু অলপ টাইম লাগিব চিজিল কৰিবলৈ, কিন্তু এতিয়া টাইম হৈ গৈছে আমাৰ 1টা বাজিব হৈছেগৈ। সেইটো কাৰণে আজিলৈ সামৰিছোঁ। কাইলৈ ছানডে, কাইলৈ আহি বাকী কাম কৰিমহি। কেনেকুৱা হৈছে লুকটো আপোনালোকে জনাব। গুলি কেনেকুৱা বঢ়িয়া হৈছেনে? আগতকৈ বহুত ভাল লাগিছে। আৰু ছেটিং কৰিবলৈ আছে। এইবোৰ ফুটা আছে, এইটো মাৰিব লাগিব। এইটো ফুটা আছে, এইটো মাৰিব লাগিব। ইয়াত এখন বেনাৰ আহিব, প্লাই আহিব। এইটো বেনাৰ, এনেকুৱা বেনাৰ যিটো আছে এইটো বেনাৰ লগাই দিম। এইটো প্লাই আহিব। বাকী ফাইনেল লুকটো কাইলৈ আপোনালোকক দেখাই আছোঁ। নাই হ'ব, আজিলৈ ইমানেই। তোমাৰ কাইলৈ ডিউটি আছে। মাতটো মৰি আছে, অলপ কাহ হৈ আছে। এতিয়া 1:30 বাজিছে। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে এতিয়াতো গুড নাইট নহয়, গুড মৰ্ণিঙে হ'ব হ'ল। বাই বাই।